ওয়েলকাম টু ক্লাস স্টেশন। আজি আমি আলোচনা কৰিম তোমালোকৰ সমাজ বিজ্ঞানৰ ভূগোল অংশটোৰ দ্বিতীয়টো অধ্যায় পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাৰ বিষয়ে। আগত তোমালোকৰ অৰ্থনৈতিক ভূগোল বিষয়বস্তুৰ সম্পদ নামৰ প্ৰথম অধ্যায়টো আলোচনা কৰি আহিছোঁ। যদি তোমালোকে আগৰ ভিডিঅ' কেইটা এতিয়ালৈকে চোৱা নাই, ওপৰত লিংক দিয়া হৈছে, তোমালোকে চাই ল'ব পাৰিবা। সাম্প্ৰতিক সময়ত পৰিৱেশ হৈছে আমাৰ অৰ্থাৎ মানুহৰ দৃষ্টি আকৰ্ষণ কৰা এটা অতি গুৰুত্বপূৰ্ণ বিষয়। এতিয়া আমি সকলোৱে জানো যে পৰিৱেশ মানেনো কি, কাৰণ আমি সকলোৱে একোটা পৰিৱেশত জীয়াই আছোঁ, নহয়নে বাৰু? পৃথিৱীৰ প্ৰায়বোৰ ঠাইতে পৰিৱেশৰ সমস্যাই দেখা দিয়ে, অৰ্থাৎ পৃথিৱীৰ প্ৰায়বোৰ ঠাইতে মানুহক পাৰিৱেশিক সমস্যাই অসুবিধা সৃষ্টি কৰি আহিছে, আৰু এই কথা আমি বিভিন্ন মাধ্যমত প্ৰায় পায়ে থাকোঁ। কাৰণ আজিকালি বাতৰি কাকত, ৰেডিঅ', টেলিভিছন উপৰিও বিভিন্ন সামাজিক মাধ্যম যেনে ফেচবুক, হোৱাটছএপ, ইউটিউব আদিত আমি পৃথিৱীৰ বিভিন্ন ঠাইসমূহৰ পৰিৱেশৰ ওপৰত যি সমস্যা সৃষ্টি হৈ আছে তাৰ বিষয়ে আমি দেখা পায়ে থাকোঁ। গতিকে পৰিৱেশৰ যি সমস্যা, সেই সমস্যাটো ভালে ৰখাৰ বাবে এতিয়া আমাৰ সকলোৰে কাৰণে এটা অতি গুৰুত্বপূৰ্ণ লক্ষ্য বা উদ্দেশ্য হৈ পৰিছে। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিবলৈ লোৱা মূল বিষয়বস্তু কেইটা হৈছে পৰিৱেশ মানে কি বা পৰিৱেশৰ অৰ্থ, দ্বিতীয়তে পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ উপাদান বা মণ্ডলসমূহ, যেনে পৃথিৱীৰ প্ৰাকৃতিক ব্যৱস্থাৰ উপাদান বা মণ্ডলসমূহ হৈছে স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। এতিয়া আমি প্ৰথমতে আলোচনা কৰোঁ পৰিৱেশ মানে কি বা পৰিৱেশৰ অৰ্থ। বহল অৰ্থত পৰিৱেশ এনভাইৰনমেণ্ট শব্দটো কোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে বুজায়। চাৰিওফালৰ অৱস্থাই জীৱই বৰ্তি থাকিবৰ বাবে আৱশ্যকীয় সকলোবোৰ উপাদানকে সামৰি লয়। এই উপাদানসমূহ কিছুমান জৈৱ আৰু কিছুমান হৈছে অজৈৱ। জৈৱ উপাদানসমূহ মূলতঃ জীৱমণ্ডলৰ ভিতৰুৱা বিভিন্ন প্ৰজাতিৰ উদ্ভিদ লগতে অনুজীৱকে ধৰি বৃহৎ আকাৰৰ প্ৰাণীৰ পৰ্যন্তলৈকে জৈৱ উপাদানৰ ভিতৰত পৰে। আমি গম পাইছোঁ জৈৱ উপাদান কোনবোৰ, যিবোৰ জীৱ থাকে সেইবোৰ হৈছে জৈৱ উপাদান। আনহাতে মাটি, পানী আৰু বায়ুৰ দৰে জড় অৰ্থাৎ প্ৰাণহীন উপাদানবোৰ হৈছে অজৈৱ উপাদান, অৰ্থাৎ যিবোৰৰ জীৱ নাই সেইবোৰ হৈছে অজৈৱ উপাদান। অজৈৱ উপাদানসমূহ আমি পায়ে আছোঁ বা জৈৱ আৰু অজৈৱ উপাদানৰ বিষয়ে আমি আগতেও পাইছোঁ। যিয়ে নহওক, এই জৈৱ আৰু অজৈৱ উপাদানসমূহে পাৰস্পৰিক সম্পৰ্কৰ যোগেদি জীৱৰ বাবে প্ৰয়োজনীয় অৱস্থা আৰু পৰিৱেশ সৃষ্টি কৰে। অৰ্থাৎ প্ৰতিটো জীৱ আৰু জীৱ সম্প্ৰদায়ৰ তাৰ কেওকাষৰ অৱস্থাৰ ওপৰত নিৰ্ভৰশীল। সেই অৰ্থত জীৱবোৰ সিহঁতৰ পৰিৱেশৰ একোটা অংগ। মানুহো এক প্ৰকাৰৰ জীৱ। বৰ্তি থকাৰ বাবে আমাৰ চাৰিওফালৰ পৰিৱেশৰ ওপৰত আমি নিৰ্ভৰ কৰোঁ, কাৰণ আমাৰ চাৰিওফালৰ পৰিৱেশটোৰ লগত খাপ খাইহে আমি জীয়াই থাকোঁ। আমি এতিয়া পৰিৱেশ মানে গম পাইছোঁৱেই, আমাৰ চাৰিওফালে যি প্ৰাকৃতিক পৰিৱেশ বা ভৌগোলিক পৰিৱেশ, এই গোটেইটোৱে হৈছে আমাৰ পৰিৱেশ। ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ অৰ্থ অতি ব্যাপক আৰু জটিল। পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ চাৰিটা বৃহৎ উপাদান বা মণ্ডলে ইয়াৰ পৰিৱেশ নিৰূপণ কৰে। সেইকেইটা হৈছে স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। এই চাৰিওটা মণ্ডল পাৰস্পৰিক সম্পৰ্কৰ যোগেদি যুক্ত হৈ আছে। এই সম্পৰ্কৰ মাধ্যমেদি পৃথিৱীত যি অৱস্থাৰ সৃষ্টি হৈছে তাকে আমি বহল অৰ্থত পৰিৱেশ বুলি কওঁ। প্ৰখ্যাত ভূগোল বিজ্ঞানী পিটাৰ হেগেটে স্থল, জল, বায়ু আৰু জীৱমণ্ডলৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিৱেশ বুলি কৈছে। এই অৰ্থত পৃথিৱীৰ পৰিৱেশ এটা অতি বিশাল আৰু জটিল তন্ত্ৰ। এই বিশাল তন্ত্ৰৰ ভিতৰতেই পৃথিৱীৰ প্ৰতিখন ঠাই বা অঞ্চলৰ পৰিৱেশে ক্ৰিয়া কৰি আছে। অৰ্থাৎ পৃথিৱীৰ সকলো ঠাইৰে পৰিৱেশ গোলকীয় পৰিৱেশ তন্ত্ৰৰ একোটা অংশ মাথোন। ইয়াৰ পাছতে আমি আলোচনা কৰিম পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ চাৰিটা মণ্ডলৰ বিষয়ে। পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ চাৰিটা মণ্ডল হৈছে স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু শেষত হৈছে জীৱমণ্ডল। প্ৰথমতে আমি আলোচনা কৰোঁ স্থলমণ্ডলৰ বিষয়ে। স্থলমণ্ডল মানে কি তোমালোকে বুজি পাইছাই। স্থলমণ্ডল হৈছে শিল, বালি, মাটি, মাণিক আদিৰ দ্বাৰাই গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বুলি কোৱা হয়। এতিয়া স্থলমণ্ডলে পৃথিৱীৰ মহাদেশকেইখনক সামৰি আছে। ই ভূপৃষ্ঠৰ প্ৰায় 29% ঠাই আগুৰি আছে। স্থলমণ্ডলতে আমি পৃথিৱীৰ পৰ্বত পাহাৰ, মালভূমি, সমভূমি, নদ নদী, উপত্যকা, উপকূল আদি দেখিবলৈ পাওঁ। স্থলমণ্ডলৰ গুণাগুণ আৰু পৰিৱৰ্তন পৃথিৱীৰ পৰিৱেশ তন্ত্ৰৰ অন্য তিনিটা মূল মণ্ডল জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া তোমালোকে স্থলমণ্ডল কি গম পাইছাই। তাৰ পাছতে আছে জলমণ্ডল। জলমণ্ডল মানে আমি বুজি পাইছোঁ য'ত নেকি পানী আছে, আমাৰ উপৰিভাগৰ যি পানী অংশটো, সেই পানী অংশটোৱে হৈছে জলমণ্ডল। এতিয়া জলমণ্ডল হৈছে পৃথিৱীৰ সাগৰ মহাসাগৰবোৰে ইয়াৰ জলমণ্ডল গঠন কৰি আছে। জলমণ্ডলে পৃথিৱীৰ প্ৰায় 71% ঠাই আগুৰি আছে। এতিয়া আমি গম পালোঁ পৃথিৱীৰ
মাটিৰ ভাগতকৈ পানীৰ ভাগটো বেছি আছে আৰু আমি এই বিষয়ে জানোৱেই স্থলমণ্ডলত থকা নদ নদী হ্ৰদ আদি জলাশয়বোৰো জলমণ্ডলৰ অন্তৰ্গত জলমণ্ডলৰ স্থিতি আৰু পৰিৱৰ্তন স্থলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ ওপৰত নিৰ্ভৰশীল বুলি কৈছে মানে কি জলমণ্ডল স্থিতি পৰিৱৰ্তন হৈ থাকে স্থলমণ্ডলৰ ওপৰত বায়ুমণ্ডলৰ ওপৰত জীৱমণ্ডলৰ ওপৰত মানে আমাৰ এই চাৰিটা মণ্ডলে ইটো সিটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে তাৰ পাছতে আছে বায়ুমণ্ডল এতিয়া বায়ুমণ্ডল কি আমি তাকে জানি লওঁ আহা ভূপৃষ্ঠৰ পৰা ক্ৰমে ওপৰলৈ বিয়পি আছে এটা গেছীয় তৰপ অক্সিজেন নাইট্ৰজেন হাইড্ৰজেন কাৰ্বন ডাই অক্সাইড আৰ্গনৰ দ্বাৰাই গঠিত এই গেছীয় তৰপটোকে হৈছে বায়ুমণ্ডল এতিয়া বায়ুমণ্ডল হৈছে আমি উশাহত লোৱা অক্সিজেন আৰু নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড তাৰ উপৰিও কিছুমান গেছ যেনে নাইট্ৰজেন হাইড্ৰজেন আৰ্গন আদিবোৰ লগ হৈ যিটো মণ্ডল গঠিত হৈছে সেই মণ্ডলটো হৈছে বায়ুমণ্ডল বহল অৰ্থত ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ থকা বুলি ক'ব পাৰি বায়ুমণ্ডলটো আমাৰ আন তিনিটা মণ্ডল যেনে জীৱমণ্ডল জলমণ্ডল স্থলমণ্ডল এইকেইটাৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৈছে তাৰ পাছতে আমি আলোচনা কৰোঁ আহা জীৱমণ্ডলৰ বিষয়ে জীৱমণ্ডলে পৃথিৱীৰ জীৱ অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশটোকে সামৰি লয় পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে স্থলপৃষ্ঠ সাগৰ মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই চিৰিকটি আৰু কীটপতংগ উৰি ফুৰা অংশটো জীৱমণ্ডলত এতিয়ালৈকে প্ৰায় 1.75 নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে আমি ওপৰত আলোচনা কৰি অহা পৃথিৱীৰ এই চাৰিটা মণ্ডল পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল ইহঁতৰ মাজত চলি থকা আন্তঃক্ৰিয়াই পৃথিৱীৰ পৰিৱেশ গঢ়ি তুলিছে মণ্ডলকেইটাৰ অন্তৰ্গত অগণন উপাদানে পাৰস্পৰিক ক্ৰিয়াৰ এক জটিল জালিৰ যোগেদি পৃথিৱীৰ বৰ্তমানৰ পৰিৱেশ নিৰূপণ কৰে সেয়েহে পৰিৱেশসমূহ পৰিৱৰ্তনশীল স্থান আৰু কাল সাপেক্ষে পৃথিৱীৰ পৰিৱেশৰ পৰিৱৰ্তন ঘটে পৃথিৱীৰ ভৌগোলিক অঞ্চলবোৰৰ মাজত সম্পৰ্ক থাকিলেও প্ৰতিটো অঞ্চলৰে নিজস্ব বৈশিষ্ট্য আছে উদাহৰণস্বৰূপে আমি সাগৰৰ পাৰৰ উপকূল অঞ্চল আৰু নদীৰ উপত্যকা অঞ্চল দুটাৰ মাজত যথেষ্ট সংখ্যক পাৰ্থক্য দেখা পাম অঞ্চল দুটাৰ মাজত মাটি পানী জলবায়ু উদ্ভিদ বন্যপ্ৰাণী আদিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পাৰ্থক্য আছে ঠিক তেনেদৰে একোটা অঞ্চলৰ পৰিৱেশ আকৌ সময়ৰ সোঁততো পৰিৱৰ্তন ঘটে আজি 100 বছৰ আগৰ অসমৰ ঠাই এখন বা আজি 100 বছৰ আগৰ ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা অঞ্চল এটাৰ আজিৰ তুলনাত যথেষ্ট বেলেগ আছিল আমি সকলোৱে জনাটো আৰু ইয়াৰ বিষয়ে গুৰুত্ব দিয়াটো অতি দৰকাৰী যে জনসংখ্যাৰ বৃদ্ধি ঔদ্যোগিকৰণ নগৰীকৰণ যাতায়াত পৰিবহণ আদিয়ে পৃথিৱীৰ পৰিৱেশৰ ব্যাপক পৰিৱৰ্তন সাধন কৰিছে বনাঞ্চল জলাশয় আদি ক্ৰমে সংকুচিত হৈ অহাৰ ফলত জীৱমণ্ডলৰ লগতে বায়ুমণ্ডলতো যথেষ্ট কুপ্ৰভাৱ পৰিছে আৰু এনে কুপ্ৰভাৱৰ ফলত পৃথিৱীত বিভিন্ন ধৰণৰ পৰিৱেশৰ সমস্যাৰ সৃষ্টি হৈছে আৰু এই সমস্যাসমূহৰ বিষয়ে আমি ইয়াৰ পাছৰটো ভিডিঅ'ত আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ভিডিঅ'টোত যদি কিবা নুবুজা বা ভিডিঅ'টোৰ মোৰ কিবা ভুল হৈ গৈছে তেন্তে তোমালোকে কমেণ্ট বক্সত জনাবা আৰু আগলৈ আমাৰ ভিডিঅ'বোৰ পাবলৈ তোমালোকে আমাৰ চেনেল ক্লাছ ষ্টেচনৰ সৈতে জড়িত হৈ থাকিবা ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ